নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকাই এটা ডাঙৰ মন্তব্য কৰিছে। অসম জাতীয় পৰিষদ পাত বেঙৰ দল বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। গহপুৰ কলাবাৰীত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। ভূপেন বৰাক কটাক্ষ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে মুখ্যমন্ত্ৰীৰ লগত ফটো উঠিবলৈ যিমান মানুহ হয় ভূপেন বৰাৰ মিটিঙতেই সিমান মানুহ নহয়। পুনৰবাৰ জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো। এইবাৰ ভূপেন বৰাক কটাক্ষ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীৰ লগত ফটো উঠিবলৈ যিমান মানুহ হয় ভূপেন বৰাৰ মিটিঙতেই সিমান মানুহ নহয় বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। লগতে মূল্যবৃদ্ধি সম্পৰ্কত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজস্থানত পেট্ৰল ডিজেলৰ মূল্য আৰু অসমত পেট্ৰল ডিজেলৰ মূল্যৰ মাজত বহুত পাৰ্থক্য আছে। ইয়াৰ লগতে আহি থকা নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰাৰ লগতেই অসম জাতীয় পৰিষদ দলক পাত বেঙৰ দল বুলি উল্লেখ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। আন এক ব্ৰেকিং নিউজ হৈছে তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। চলিত বছৰতেই দেশত অনুষ্ঠিত হ'ব 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন। এই 5খন ৰাজ্যৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে সকলো ৰাজনৈতিক দল। এই নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজনৈতিক দলবোৰে পৰ্যায়ক্ৰমে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। তাৰ মাজতে কংগ্ৰেছে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে দলটোৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। ইয়াৰ ভিতৰত মধ্যপ্ৰদেশ নিৰ্বাচনৰ বাবে 144 জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। ছত্তীশগড়ৰ নিৰ্বাচনৰ বাবে 30 জনীয়া প্ৰাৰ্থী তালিকা আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে 55 জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে। ইফালে মধ্যপ্ৰদেশত 230 গৰাকী সদস্যৰ মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰথম পৰ্যায়ত মুঠ 144 গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে, যাৰ ভিতৰত আছে কংগ্ৰেছৰ বহুকেইজন হেভিৱেইট প্ৰাৰ্থীৰ নাম। ৰাজ্যখনত দলটোৱে প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মধ্যপ্ৰদেশ কংগ্ৰেছৰ সভাপতি কমল নাথক চিনৱাৰা বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙৰ পুত্ৰ জয়বৰ্ধন সিঙক ৰাগীঘাট আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তেওঁ যোৱা কমল নাথ চৰকাৰৰ এগৰাকী মন্ত্ৰীও আছিল। ইফালে তেলেংগানাত 119খন বিধানসভা আসনৰ তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ঘোষণা কৰা প্ৰথমখন প্ৰাৰ্থী তালিকাত 55 গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এইসকল প্ৰাৰ্থীৰ ভিতৰত আছে 7 গৰাকীও হেভিৱেইট প্ৰাৰ্থী। ৰাজ্যখনত দলটোৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি অনুমালা ৰেৱন্ত ৰেড্ডীক কুদাংগল বিধানসভা আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আনহাতে CLP নেতা ভাতৃ বিক্ৰমাৰ্কা মাল্লুক মাধিৰা SC আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আন এক ব্ৰেকিং নিউজ হৈছে গাজাৰ গণহত্যা বন্ধ নকৰিলে সুদূৰ প্ৰসাৰী পৰিণামৰ বাবে সাজু থাকক বুলি ইজৰাইলক হুংকাৰ দিছে এইবাৰ ইৰাণে। ইজৰাইল আৰু হামাছৰ যুদ্ধ আৰু গাজা ট্ৰিপৰ মাজতে সীমাবদ্ধ নাথাকিব নেকি? এই যুদ্ধ কেন্দ্ৰ কৰিয়েই পুনৰ বিশ্বত সূচনা হ'ব নেকি আন এখন মহাযুদ্ধ? সেই আশংকাই গঢ় লৈ উঠিছে ইৰাণৰ হুংকাৰ। পুনৰ জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰটো। ইজৰাইল আৰু হামাছৰ যুদ্ধ আৰু গাজা ট্ৰিপৰ মাজতেই সীমাবদ্ধ নাথাকিব নেকি? এই যুদ্ধ কেন্দ্ৰ কৰিয়েই পুনৰ বিশ্বত সূচনা হ'ব নেকি আন এখন মহাযুদ্ধ?
সেই আশংকাই গঢ় লৈ উঠিছে ইৰাণৰ হুংকাৰত। শেহতীয়াকৈ ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ মাজতেই ইৰাণে ইজৰাইলক গাজাত আক্ৰমণ বন্ধ কৰিবলৈ ধমক দিছে। ইয়াৰ পূৰ্বে তেহৰানৰ ফালৰ পৰা কোৱা হৈছিল গাজাৰ ওপৰত ইজৰাইলৰ পদক্ষেপৰ ওপৰতেই নিৰ্ভৰ কৰিছে যুদ্ধৰ জুই আন ঠাইলৈ সম্প্ৰসাৰিত হ'বনে নাই। কিন্তু এইবাৰ ইৰাণে স্পষ্টকৈ হুংকাৰ দিছে। ইৰাণে হুংকাৰ দি কয়, গাজাত ইজৰাইলে কৰা গণহত্যা বন্ধ নকৰিলে সুদূৰ প্ৰসাৰী পৰিণামৰ বাবে সাজু থাকিব লাগিব। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে। ইৰাণৰ ৰাষ্ট্ৰসংঘৰ মিছনৰ এক্স হেণ্ডেলত লিখা হৈছে, যদি ইজৰাইলৰ বিচ্ছিন্নতাবাদী যুদ্ধ অপৰাধ আৰু গণহত্যা তৎক্ষণাত বন্ধ কৰা নহয় তেন্তে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে আৰু ইয়াৰ পৰিণাম সুদূৰ প্ৰসাৰী হ'ব পাৰে। ইৰাণৰ এনে সতৰ্কবাণীয়ে পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিব বুলি ধাৰণা কৰা হৈছে। চিয়াপন্থী ইৰাণৰ বিৰুদ্ধে হামাছক সহায় কৰাৰো অভিযোগ উত্থাপিত হৈ আহিছে। অৱশ্য ইৰাণে এই অভিযোগ খণ্ডন কৰিছে। ইৰাণে সদায় পেলেষ্টাইনৰ সমৰ্থনক সুচাৰ কৰি হৈ আহিছে। ইফালে ছৌদি আৰবেও ইৰাণৰ সুৰতেই সুৰ মিলাইছে। ইজৰাইলক পেলেষ্টাইনৰ বিৰুদ্ধে যুদ্ধ বন্ধ কৰিবলৈ দাবী কৰিছে। এনে পৰিস্থিতিক ইজৰাইলে যদি পূৰ্বে কোৱাৰ দৰেই গাজাক সম্পূৰ্ণৰূপে ধ্বংস কৰিহে এৰে তেন্তে এই যুদ্ধই যে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব সেয়া নিশ্চিত। আন এক ডাঙৰ খবৰ হৈছে মংগলদৈ অমৃত কলহ যাত্ৰাত শ শ মহিলাই অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ অমৃত উদ্যানৰ বাবেই প্ৰতিখন ঘৰৰ পৰা সংগ্ৰহিত মাটিৰ কলহলৈ মংগলদৈ পৌৰসভাৰ অমৃত কলহ যাত্ৰা কাৰ্যসূচী। মংগলদৈ জিলা পুথিভঁৰালত এক গোট হ'ল মংগলদৈ পৌৰসভাৰ অন্তৰ্গত প্ৰতিটো ৱাৰ্ডৰ মাটি। মংগলদৈ বিদ্যাপীঠ খেলপথাৰৰ পৰা দুল পেপাৰে সমদল কৰি মংগলদৈ জিলা পুথিভঁৰাললৈ অনা অমৃত কলহৰ মাটি। এই সমদলত অংশগ্ৰহণ কৰে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, পৌৰসভাৰ পৌৰপতি নিৰ্মালী দেৱী, দৰং জিলা বিজেপি সভাপতি অৰমেন্দ্ৰ শৰ্মাকে ধৰি হাজাৰ হাজাৰ মহিলা। আন এক ডাঙৰ খবৰ হৈছে তামিলনাডুত পূৰ্বৰ তুলনাত অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু কংগ্ৰেছ। ৰাজ্যখনত লোকসভা নিৰ্বাচনক লৈ এতিয়াৰে পৰা প্ৰস্তুতি কংগ্ৰেছৰ। সোনিয়া গান্ধীৰ নিৰ্দেশ, এতিয়াৰে পৰা ৰাজ্যখনত নিৰ্বাচনৰ বাবে জঁপিয়াই পৰক দলীয় কৰ্মীসকল। ৰাজ্যখনৰ শাসকীয় দল DMKৰ আমন্ত্ৰণ মৰ্মে মহিলা সন্মিলনত যোগদান কৰিবলৈ চেন্নাইলৈ গৈছে সোনিয়া গান্ধী। ইয়াতে কংগ্ৰেছ কৰ্মীসকলৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰি গান্ধীয়ে লোকসভাৰ নিৰ্বাচনত DMKৰ সৈতে বুজাবুজিৰে আসনৰ সংখ্যা আৰু বৃদ্ধি কৰি যুঁজ দিয়াৰ বাবে প্ৰস্তুতি চলাবলৈ কয়।